আপোন সকলোকে স্বাগতম জনালোঁ আৰু আজি হৈছে শনিবাৰ আৰু আজিৰ দিনটো কি কৰোঁ তাকে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু ষ্টাৰ্টিং কৰি দিছোঁ এতিয়াই পুৱা চাহকাপৰ সৈতে আৰু এতিয়া চাহ খাই লওঁ তাৰপিছত আপোনালোকক দেখাই থাকিম কি হয় ভিডিঅ'টোত আৰু আজি বনাম মই মানে গাঁৱলীয়া ষ্টাইলত হাঁহৰ মাংস তো আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ তো চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে উৎসাহ দিলেহে ভিডিঅ'সমূহ সদায় বনাবলৈ মন যাব আৰু তো ভিডিঅ'টো চাই থাকিব শেষলৈকে এতিয়া চাহকাপ খাই লওঁ তাৰপিছত আপোনালোকক আকৌ লগ পাম একাপ খাব ভুজিয়া আৰু এয়া কাটা বিস্কুট আৰু এয়া চাহকাপ মই খাই লওঁ চাহকাপ খাবচোন আইতা চাহ খাইছে নাহে এদিকে নলয় এইবোৰ মই খোৱাবোৰ মানে লাগি তাক হাঁহি দিয়াচোন হাঁহি দিয়া হাঁহ এটা দি দিয়া আকৌ হাঁহ হে গাইছ এতিয়া চাহ খাই আজৰি হ'লোঁ চাহ খাই মানে বহুত দেৰি হ'লগৈ চাহ খোৱা এতিয়া দুপৰীয়া ভাত যাবলৈ হ'ল ভাবিছোঁ আপোনালোকক কৈছোঁ যে আজি গাঁৱলীয়া ষ্টাইলৰ হাঁহৰ মাংস বনাম বুলি তো এতিয়া বনাই লওঁগৈ আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু আজি আমাৰ গাঁৱত আছে মানে সূৰ্যোদয় সংঘৰ মানে স্থাপিত দিৱস আজি স্থাপিত দিৱস পাতিছে মানে সৰু ল'ৰা ছোৱালীবোৰে মানে প্ৰগ্ৰাম কৰিব আৰু তো সেয়ালৈ এপাক যাম বুলি ভাবিছোঁ ভাত পানী খাই আজৰি হৈ পাছবেলা আৰু 4টামান বজাত তো আপোনালোককো লৈ যাম অকণমান দেখাম আৰু তো চাই থাকিব ভিডিঅ'টো শেষলৈকে এতিয়া তেনেহ'লে বনাই লওঁগৈ মই এয়া গৰম কেৰাহী দিছোঁ এইবিলাক তেজপাত আৰু লগে লগে ভাজি লৈছোঁ পিঁয়াজখিনি ভালদৰে ভজাৰ পিছত মই ইয়াত দি দিম আদা নহৰু ভাজি যোৱাৰ পিছত মই ইয়াত দিছোঁ হালধি আৰু মিট মছলা অকণমান মছলাখিনি ভালদৰে ভজাৰ পিছত ইয়াত দি দিম মই মাংসখিনি মাংস দি ল'লোঁ মাংসখিনি ভালদৰে ভাজি ল'ব লাগিব মোৰ মাংসখিনি ভজা হৈ গ'ল দেখিছে হাঁহৰ পৰা তেল ওলাই তাৰপিছত দিছোঁ মই কোমোৰাখিনি ভালদৰে ভজাৰ পিছত মোৰ কোমোৰা আৰু আলু ভালদৰে সিজি গৈছে এতিয়া মই দি দিম ইয়াত গৰম পানী দিছোঁ মই গৰম পানী আমাৰ হাঁহৰ মাংস ৰেডি হ'লেই আৰু এতিয়া ইয়াত দি দিম মই ধনিয়া পাত ধনিয়া দি দিছোঁ উতলাৰ পিছত আমাৰ হাঁহ মাংস ৰেডি ভাত আৰু নেমু জলকীয়া এনেকৈ আজি আমাৰ দুপৰীয়া সাঁজ দাইল কোমোৰা হাঁহৰ মাংস কোমোৰা হাই গাইছ এতিয়া ভাত পানী খাই মেলি আজৰি হ'লোঁ এতিয়া ওলাই ল'লোঁ একেবাৰে আৰু সেয়ালৈ যাবৰ কাৰণে প্ৰথমতে নাযাওঁ বুলি ভাবিছিলোঁ পিছত আকৌ বেটাই এনি টাইম নাচিয়ে থাকে সেইকাৰণে অকণমান বিহু দেখাই লওঁগৈ বুলি ভাবিলোঁ আপোনালোকে এনেকৈ হাঁহৰ মাংস বনাই খাবচোন খুব কম মছলা ব্যৱহাৰ কৰিছোঁ খাবলৈ বহুতেই সোৱাদ হয় খোৱাখিনি আপোনালোকক নেদেখালোঁ আৰু তথাপিও কৈছোঁ তো বনাই চাব এনেকৈ ৰেচিপিটো খাবলৈ বহুতেই ভাল হয় তেনেহ'লে এতিয়া তাত গৈ আপোনালোকক দেখাই আছোঁ কি দেখুৱাম আৰু কি দেখোঁ মই কি চাম সেইটোকে দেখাম আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে এতিয়া গৈ থাকোঁ তেনেহ'লে আহি কিনে আকৌ লগ পাই আছোঁ নাচি দিয়া
গাইজ আজি হৈছে নেক্সট ডে হয় কালি ভিডিঅ'টো আজি সমাপ্ত কৰোঁ বুলি ভাবিছোঁ আৰু কালি যে গৈছিলোঁ য'ত মানে সংঘৰ স্থবিৰত মোক চাবলৈ য'ত মানে আমাৰ ভাওনা উদযাপন কৰিছিলে মানে সেয়া একেডোখৰ জেগাতে পাতিছে সেয়ালৈকে গ'লোঁ আৰু যাব সময়ত ভিডিঅ' কৰা নহ'ল যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ বাই বাই।